প্ৰথম পুৰস্কাৰীখন আৰু এইফালে ফ্ৰিজ আছে আৰু ধুনীয়াকৈ মানে কি तो এইফালে দাদাই মানে কি স্কুটিখন পাই গ'ল কেনেকৈ লাগিছে দাদা কেনেকৈ লাগিছে খুব সুন্দৰকৈ এখন গামোচা দি সম্বোধনা জনালে আৰু সেই স্বস্তিকা এণ্টাৰপ্ৰাইজৰ সকলো বিষয়ববীয়া সকলো কৰ্মকৰ্তালৈ বহুত বহুত ধন্যবাদ হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ মই অসীমে স্বাগতম মানে মোৰ চেনেলৰ অন্যতা ব্লগলৈ ত' আজি এটা মানে কি নতুন এটা অভিজ্ঞতা পাইছোঁ ন ত' এটা মানে কি ডিলাৰত মাতিলে আমাক দাদা এজনে মাতিলে এটা কি ফেষ্টিভেল কি লাকি ড্ৰ' ফেষ্টিভেল বোলে আৰু এইটো দুবাৰ সময়ত তেওঁলোকৰ গাড়ী বিক্ৰী কৰা এটা ফেষ্টিভেল হয় দুবাৰৰ ভিতৰত যিমানখিনি গাড়ী চেলিং হৈছিলে তাৰ ওপৰত ডিপেণ্ড কৰি পেলাই মানে এখন খেল হৈছে খেলখনত কি আছে স্কুটি এখন আছে স্কুটি আৰু ফ্ৰিজ টিভি সকলোখিনি আছে মই দেখাই আছোঁ তো আৰু এইফালে চাওকচোন ডিলাৰৰ পৰিৱেশটো এবাৰ চাওক পূৰা দেখিছে গাড়ী আৰু এইফালে পূৰা লানি নিচিগা ভিৰ ট্ৰেক্টৰ মেচি ট্ৰেক্টৰ আৰু এইফালে খুব সুন্দৰকৈ লিখি থোৱা আছে দেখিছেনে পূৰা মেচি মহান খেলুৱৈ আৰু ইয়াৰ পৰাই আপোনাৰ খেলখন আৰম্ভ হ'ব যিহেতুকে এই ডিলাৰৰ পৰাই খেলখন পাতিছিলে আৰু এইফালে সুন্দৰকৈ দেখিছে পূৰা গাড়ী ৰাখি থৈছে আৰু এইফালে পূৰা বেলুন চেলুন লগাই পূৰা সুন্দৰকৈ ৰাখি থৈছে এইফালে যিখিনি ট্ৰেক্টৰ নতুন ট্ৰেক্টৰ চেলিং হ'ব মানে আজি যাব বা আগতে গৈছিলে আজি যিখিনি ট্ৰেক্টৰ যাব এইফালে পূৰা সুন্দৰকৈ ৰাখি থৈছে আৰু এইফালে দেখিছেনে পূৰা ট্ৰেক্টৰেই ট্ৰেক্টৰ আৰু যিখন স্কুটিৰ কথা কৈছিলোঁ পূৰা এইখন স্কুটি চাওক আৰু এইখন স্কুটি মানে কি প্ৰথম পুৰস্কাৰীখন আৰু এইফালে ফ্ৰিজ আছে আৰু ধুনীয়াকৈ মানে কি কাৰ ভাগ্য চাগে বস্তু টানিব সেইটো নাজানো খেলখন অনুষ্ঠিত হ'ব মানে কি এটামান বাজিব চাগে খেলখন অনুষ্ঠিত হয় কাৰণ গোটেইখিনি মানুহ আহি খাব লাগিব তেতিয়াহে হ'ব 21জন টোটেল বোলে 21জন কাষ্টমাৰ আছে 21জনৰ ভিতৰত কাৰ ভাগ্যই টানিব সেই স্কুটিখন নতুবা সেই ফ্ৰিজটো আৰু এটা টিভি আছে নাজানো আৰু কাৰ ভাগ্যই টানিব এইফালে লাটুদা আছে আৰু মোক লাটুদাই মাতিছিলে মানে দেই লাটুদাই মাতিলে মোক ঠিক আছে কি গাড়ী আহিছে বুলি ক'লে মানে চেলেঞ্জাৰ আহিছে নতুনকৈ লঞ্চ হৈ আছে মানে চেলেঞ্জাৰ আৰু লগতে লাকি ড্ৰ' ফেষ্টিভেলো ষ্টাৰ্ট হ'ব ये समय के बदलाव का संकेत एक से दूसरी वस्तु সময় লাগিব ন আৰু এইফালে খুব সুন্দৰকৈ চেয়াৰ টেয়াৰ পাই দিয়া হৈছে আৰু এইফালে টেণ্ট বনাই দিয়া হৈছে ন যিহেতুকে খেলখন ইয়াতে অনুষ্ঠিত হ'ব আৰু এইফালে লেখা আছে দেখিছে লাকি ড্ৰ' আৰু দৌৰিলে মই পূৰা চাহ খোৱাত ব্যস্ত চাহ দিলে তো পূৰা চাহ খাই লওঁ খেল আৰম্ভ হ'বলৈ কিমান টাইম লাগিব এঘণ্টামান লাগিব আৰু এইফালে খুব সুন্দৰকৈ দেখিছে তো বেলুন চেলুন পূৰা বেলুন চেলুন দি দিছে ন কিবা বাৰ্থডে পতাৰ নিচিনা লাগিছে আচলতে মানে কি এইটো ফেষ্টিভেল হয় ন আৰু ফেষ্টিভেলখনটো ভালকৈ বাৰ্থডে পতাৰ নিচিনাই পাতিব লাগিব আৰু এইফালে পাই গ'লো ৰুবুদা কি হ'ব और सीधा अगला एक्सेल जो ट्रैक्टर को आगे से उठने नहीं देता टनर में है ज्यादा तो जाहिर है चढ़ाई पर भी अधिक से अधिक भार आसानी से खींच सकता है सपाट पिछड़ा हाउसिंग और तगड़ा हिच होने के कारण टूटना तो दूर की बात रख रखाव का खर्च भी बहुत कम है अब इसके चाहे चढ़ाई हो या गीली जमीन टनर बड़े आराम से भार खींच सकता है अब एक नजर इसके गियर पे भी फरमाइए पहले से और भी बेहतर अब आसानी से गियर बदलिए স্কুটিখন কি আপোনাক লাগিব নেকি লাগিব নেকি तेज रफ्तार में ভিডিঅ'টো বনাই থাকোঁ ন মই তো আজি ৰুবুদাক বোলে কেমেৰা ধৰি দিব লাগে আৰু কেমেৰা ধৰি দিছোঁ ৰুবুদা পাৰিমনে একদম বিশ্বাস তেওঁ সাংবাদিকতা কৰি আছে আৰু সাংবাদিকতাৰ লগত অকণমান জড়িত হৈ পৰিছোঁ ধৰকচোন আৰু শিকি থৈছোঁ কাম দিব কেতিয়াবা ন এংগলটো মানে হোৱাইট এংগলটো মেইন মানে এনেই মন আছে নেকি সাংবাদিকতা কৰিবৰ কাৰণে মানে কি আৰু পালেতো কৰিতো আছোৱে ন তেনেকুৱাকৈ কৰি আছোঁ সেইটো কেটেগৰীতে কৰি আছোঁ তো সিমানখিনি নহয় আৰু ৰুবুদাহঁতৰ নিচিনা কৰা নাই কিন্তু সাংবাদিক বন্ধুসকল আছে এটা আছে আহক
সাংবাদিক বন্ধু আহক। খুব সুন্দৰকৈ এখন গামোচা দি সম্বোধনা জনালে আৰু সেই স্বস্তিকা এণ্টাৰপ্ৰাইজৰ সকলো বিষয়ববীয়া সকলো কৰ্মকৰ্তালৈ বহুত বহুত ধন্যবাদ থাকিল। ত' এয়া আৰু সন্মান। सब प्लीज पोजीशन पे केने है, लगे वो जरा? कहीं ना कहीं उसमें केने आपका लगे? योगदान बहुत केने अहम लगे? है। हम लोग विश्वनाथ में सबसे देर आए लेकिन दुरुस्त आए। विश्वनाथ में ऑलमोस्ट इफाले মানে কি भारत और विदेश की कंपनियां मिला के कुल 23 कंपनी का सप्लाई है विश्वनाथ जिले में। और सबसे जो বুঢ়া কি হৈছে কেনেকৈ আহিছে লৈছে নেকি হা লৈছে নেকি আৰু যিখন ট্ৰেক্টৰ মানে লঞ্চ কৰিলে ন এতিয়া ট্ৰেক্টৰখন মানে মই চলাই চাম আৰু চলাই চাম মানে ৰঘুদা থাকিব লগত তো পাৰিমনে একদম পাৰিমনে তো ট্ৰেক্টৰ চলাৰ অভ্যাস আছে নতুন ট্ৰেক্টৰ বোলে দেই তো ৰখিব ট্ৰেক্টৰখন এইখন जो आप यहाँ पे ये ट्रैक्टर देख रहे हो ये मिडिल गियर में, जैसे आपका कहीं खेत में अगर रोटावेटर लगा है और ट्रैक्टर में भी रोटावेटर তো নতুন ট্ৰেক্টৰ তো চলাই বহুত বঢ়িয়া মানে আৰু বহুত গুণৰ বহুত বেলেগ ফিচাৰ্ছ আছে কি ক'ম এতিয়া মই তো আপুনি যেতিয়া চলাই চাব তেতিয়া আপোনাৰ অভিজ্ঞতা আহিব কাৰণ ইয়াতে আপোনাৰ ক্লাছ নোহোৱাকৈ আপুনি গিয়াৰ লগাব পাৰে ন' টেনশ্যন ক্লাছ নোহোৱাকৈ মই এবাৰ ট্ৰাই কৰি দেখাই দিছোঁ মই এতিয়া আপোনাক এবাৰ ট্ৰাই কৰি দেখাই দিছোঁ নোহোৱাকৈ গিয়াৰ লগাব পাৰে বহুত বঢ়িয়া আৰু এইফালে চাওক ইণ্টেৰিয়ৰ লুকছটো মানে কি ক'ম আপোনাক আৰু বহুত কিছুমান মানে কি ফিচাৰ্ছ বেলেগ আছে হয়তো মই ইমান এক্সপিৰিয়েঞ্চ নাই